আজি আলোচনা কৰিম যে BA, BC and BCom 1 semester, first semester, AEC Assamese, যোগাযোগমূলক অসমীয়া 1, chapter 2, important long questions answers, final examination 2025. তো এইখন আছিল যে তোমালোকৰ দেখুৱাম যে যেটো ফাৰ্স্ট সেমিস্টাৰ AEC যোগাযোগমূলক অসমীয়া সাবজেক্ট আছে সেইখন বিষয়ৰ যেটো 2 নম্বৰ চেপ্টাৰ আছে 2 নম্বৰ চেপ্টাৰৰ ইতিমধ্যে 1 নম্বৰ আৰু 2 নম্বৰৰ important question answer দিছো আজি যেহেতু তোমালোকৰ লং question answer দিম 5 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্ন যেটো যাতে তোমালোকৰ ফাইনাল এক্সামিনেশন 2025 ত কমন পৰে তো তোমালোকে সোৱা কোনখিনি ইম্পৰ্টেন্ট হয় তো তোমালোকে প্ৰথমত শিকিবা 5 নম্বৰ প্ৰশ্নৰ কাৰণে শিকিবা 1 নম্বৰ প্ৰশ্নটো এটো কৈছে আবেদন বলিলে কি বুজা তো আবেদনৰ বিষয় তোমালোকৰ সমতক আহিব পাৰে 5 নম্বৰ প্ৰশ্ন আহিব পাৰে তো আবেদনটো তোমালোকে ভালদৰে শিকি যাবা 5 নম্বৰৰ কাৰণে very ইম্পৰ্টেন্ট হয় এর আনসারটো সোৱা তোমালোকৰ সম্পূৰ্ণ আনসারটো যেহেতু দিয়া আছে তোমালোকে স্ক্ৰিনশ্বট মাৰিব পাৰা নহলে এৰ পৰা তোমালোকে চাই লোৱা এইখন আছিল তোমালোকৰ AEC যেটো যোগাযোগমূলক অসমীয়া সাবজেক্ট আছে এইখন বিষয়ৰ 2 নম্বৰ চেপ্টাৰৰ দীঘলীয়া প্ৰশ্ন উত্তৰ তাৰ পিছত সোৱা আছে 2 নম্বৰত শিকিবা 2 নম্বৰ প্ৰশ্নটো দিয়া আছে নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন বিজ্ঞাপন বুলিলে কি বুজা তো বিজ্ঞাপনৰ বিষয় তোমালোকৰ সমতক আহিব পাৰে ইয়াৰ উত্তৰটো দিয়া আছে বিজ্ঞাপন হল কোন বিষয় মানুহৰ অবগতাৰ্থে প্ৰকাশ কৰা এবিধ সুখিয়া লেখা যত ক্ৰয় বিক্ৰয় সাৱধানতা নজনাকতাৰ সন্ধানত আদি প্ৰসংগ জড়িত হৈ থাকে সম্পূৰ্ণখিনি সুবা তো বিজ্ঞাপনটো তোমালোকৰ শিকিব লাগে তো বিজ্ঞাপনৰ বিষয় তোমালোকৰ সমত আহিব পাৰে এটো শিকিবা তাৰ পিছত যে আৰু ইয়াৰ আনসাৰটো দি আছে বিজ্ঞাপনৰ এইবিলাক আছিল আনসাৰটো তোমালোকে ভালদৰে চাই লবা তাৰ পিছত যে তোমালোকে চাই লবা 3 নম্বৰ প্ৰশ্ন তো 3 নম্বৰ প্ৰশ্নটো দি আছে প্ৰতিবেদনৰ লিখন তো প্ৰতিবেদনৰ লিখনৰ বিষয় তোমালোকৰ ওপৰত চমুটক আহিব পাৰে 5 নম্বৰ প্ৰশ্ন আহিব পাৰে তো 5 নম্বৰৰ কাৰণে এটো কি যাব প্ৰতিবেদনৰ লিখন কাক বলে ইয়াৰ বিষয় চমুটক আহিব পাৰে ইয়াৰ উত্তৰটো ইয়াত কি আছে ভালদৰে তোমালোকে আনসারটো ভালদৰে সম্পূৰ্ণখিনি ভালদৰে চাই যাবা very ইম্পৰ্টেন্ট হয় তো এইবিলাক আছিল তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় আজিৰ ভিডিওৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইবিলাক তাৰ পিছত সোৱা 4 নম্বৰ প্ৰশ্নত কি কোৱা হৈছে তো 4 নম্বৰ প্ৰশ্নত কোৱা হৈছে নিবিদা লিখন অৰ কি বা নিবিদাৰ বিষয় তোমালোকৰ আর ফাইনাল এক্সামিনেশনত 2025 ত তোমালোকৰ এক্সামিনেশনত আহিব পাৰে প্ৰশ্নটো নিবিদাৰ বিষয় সমতকা তোমালোকৰ 5 নম্বৰ প্ৰশ্ন কাৰণে very ইম্পৰ্টেন্ট হয় নিবিদাৰ ওপৰত তোমালোক আহিব পাৰে তাৰ উত্তৰটো তোমালোকে চাই লবা নিবিদা কাক বলে নিবিদা কি তো এটো ভালদৰে চাই লবা তো একৰ পৰা যে 4 লৈ প্ৰশ্ন দিয়া আছে এই 4টা আছিল তোমালোকৰ 5 নম্বৰ প্ৰশ্নৰ তো 5 নম্বৰৰ কাৰণে very ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনাল এক্সামিনেশন কাৰণে এতিয়া সোৱা যে তোমালোকৰ 10 নম্বৰৰ প্ৰশ্ন তো 10 নম্বৰৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনাল এক্সামিনেশন 2025 ৰ কাৰণে যেটো BA BC BCom ফার্স্ট সেমিস্টার যেটো AEC এবিলিটি এনহান্সমেন্ট কোর্সৰ ভিতৰত যেটো এছামিজ বা যোগাযোগমূলক অসমীয়া সাবজেক্ট আছে এইখন বিষয়ৰ এইবিলাক আছিল দ্বিতীয় নম্বৰ চেপ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন তো 5 নম্বৰটো কৈছে আবেদন লিখা সাধাৰণ কেইটামান নিয়ম তো আবেদন তোমালোকৰ আহিব পাৰে যিকোনো বিষয়ৰ ওপৰত এখন আবেদন আহিব পাৰে তোমালোকৰ very ইম্পৰ্টেন্ট হয় তো আবেদন কেনেকৈ লিখে তো এইটো তোমালোকৰ চাব লাগিব এইটো শিকিব লাগিব আবেদন কেনেকৈ লিখা হয় ইয়াত তিনিটা দিয়া আছে তোমালোকে সম্পূৰ্ণখিনি চাই যাবা তো আবেদন কেনেদৰে লিখা হয় নিয়মবিলাক ইয়াত ভালদৰে দিয়া আছে তো 10 নম্বৰৰ কাৰণে very ইম্পৰ্টেন্ট হয় যিকোনো এখন আবেদন তোমালোকৰ ফাইনাল এক্সামিনেশনত দেখিবলৈ পাবা আবেদন লিখিবলৈ তো ইয়াত যেহেতু কোৱা আছে আবেদন পত্ৰ লিখাৰ কেইটামান নিৰ্দিষ্ট অংশ থাকে তো প্ৰথমটো লিখিব লাগিব সম্বোধন বিষয় আবেদন মূল অংশ আৰু সামৰণি এই চাৰিটাৰ ওপৰত তোমালোকৰ আবেদন লিখিব লাগে তো আবেদন লিখাৰ কেইটামান নমুনা তলত উল্লেখ কৰা হল তো আবেদন লিখাৰ কেইটামান নমুনা দিয়া আছে তো কেনেদৰে লিখা হয় আবেদন তো আবেদনটো very ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনাল এক্সামিনেশনৰ কাৰণে 10 নম্বৰ প্ৰশ্নৰ কাৰণে যে আবেদন তোমালোকৰ যিকোনো বিষয়ৰ ওপৰত এখন আবেদন লিখিবলৈ আহিব তো আবেদন কেনেকৈ লিখা হয় ইয়াত যেহেতু ভালদৰে দিয়া আছে তোমালোকে ভালদৰে চাই লবা আবেদনটো very ইম্পৰ্টেন্ট হয় তাৰ পিছত চাই যাবা যে তাৰ পিছত দিয়া আছে নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন 6 তো 6 নম্বৰ প্ৰশ্নটো কোৱা হৈছে যে ক্ৰয় বিক্ৰয় বিষয়ক বিজ্ঞাপনৰ এখন নমুনা প্ৰস্তুত কৰা very ইম্পৰ্টেন্ট হয় তো এটো যোৱা বৰ্ষৰ ফাইনাল এক্সামিনেশন 2024 ত 5 নম্বৰ প্ৰশ্ন এটো আহিছিল যে বিক্ৰীৰ বাবে এখন বিজ্ঞাপন লিখা মোবাইল বিক্ৰীৰ বাবে এখন বিজ্ঞাপন আহিছিল
তো তোমালোকে কেনেদৰে লিখা হয় বিজ্ঞাপনটো তো বিজ্ঞাপনটো তোমালোকে দিয়া আছে তো এনেদৰে তোমালোকে লিখিবা তোমালোকৰ যদি ফাইনাল এক্সামছ আহে তো তোমালোক বিলাক চাই লবা তো কেনেদৰে লিখা হয় তো বিজ্ঞাপনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় 10 নম্বৰ প্ৰশ্নৰ কাৰণে তাৰপিছত চাই লবা যে 7 নম্বৰ প্ৰশ্নটো বুলি দিয়া আছে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে অনুষ্ঠিত হোৱা সজাগত এখন সভা এখনৰ বিষয় সংবাদ প্ৰতিবেদন লিখা তো বাতৰি প্ৰতিবেদন বা সংবাদ প্ৰতিবেদন তোমালোকৰ আহিব পাৰে তো ইয়াত যেটো বন্যপ্ৰাণী সংৰক্ষণৰ বাবে এখন দিছো যে বাতৰি প্ৰতিবেদন কেনেদৰে লিখা হয় তো এইটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তো তোমালোকৰ ফাইনাল এক্সামছৰ কাৰণে এই প্ৰশ্নটো শিকি যাবা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তো তোমালোকৰ এইবিলাক আছিল 10 নম্বৰ প্ৰশ্ন ভেৰি ভেৰি ইম্পৰ্টেন্ট যে 10 নম্বৰ কাৰণে এইবিলাক শিকি যাবা তো তাৰ পিছত চাই লবা যে 8 নম্বৰ প্ৰশ্ন যেটো দিয়া আছে 8 নম্বৰ প্ৰশ্নত এটো কোৱা হৈছে কি যে বিদ্যালয়ত উদযাপিত শিক্ষক দিৱস লৈ প্ৰতিবেদন লিখন লিখা তো তোমালোকৰ প্ৰতিবেদন লিখন তোমালোকৰ আহিব পাৰে যিকোনো বিষয়ৰ ওপৰত তোমালোকৰ 10 নম্বৰ প্ৰশ্নৰ কাৰণে প্ৰতিবেদন আহিব পাৰে প্ৰতিবেদন লিখন কেনেদৰে লিখা হয় তো ইয়াত মই তোমালোকক দিছো ফৰমেটটো দিয়ে দিছো তো তোমালোকে ফৰমেট হিচাপে লিখিবা ভূমিকা সমাস্থান অনুষ্ঠান উদ্দেশ্য মূল অংশ তো মূল অংশখিনি লিখিবা তাতে সংহাৰ তাতে প্ৰতিবেদন কোনে দিছে তো এইটো লিখিবা তো ইয়াৰ উত্তৰটো তোমালোকে চাব পাৰা ইয়াৰ উত্তৰটো দিয়া আছে বিদ্যালয় উদযাপিত শিক্ষক দিৱস লৈ প্ৰতিবেদন লিখন কেনেকৈ লিখা হয় তো ইয়াৰ উত্তৰটো দিছে ভূমিকা তো ভূমিকা চাই লবা মূল অংশ তো এনেদৰে তোমালোকৰ যদি প্ৰতিবেদন লিখন আহে তো এনেদৰে তোমালোকে লিখি দিবা তো এই ফৰমেটটো তোমালোকে চাই লোৱা প্ৰতিবেদনৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনাল এক্সামিনেশ্যন 2025 ৰ কাৰণে তো এইবিলাক আছিল 10 নম্বৰ প্ৰশ্ন যেটো এইচি যেটো ফাৰ্স্ট সেমিস্টার যোগাযোগমূলক অসমীয়া সাবজেক্ট আছে এইখন বিষয়ৰ প্ৰশ্ন উত্তৰ 10 নম্বৰী তাৰ পিছত চাই লবা যে তোমালোকৰ যে দিয়া আছে যে 9 নম্বৰ তো 9 নম্বৰ প্ৰশ্নটো কি কোৱা হৈছে এইটো চোৱা তো এইটো কোৱা হৈছে বিজ্ঞাপনৰ গুৰুত্ব সম্পৰ্কে লিখা তো এই প্ৰশ্নটো তোমালোকে ফাইনাল এক্সামিনেশ্যনত 5 নম্বৰী বা 10 নম্বৰ প্ৰশ্ন এটা আহিব পাৰে বিজ্ঞাপনৰ গুৰুত্বৰ বিষয় আলোচনা কৰা বা লিখা তো গুৰুত্বৰ বিষয় সমুটক আহিব পাৰে তোমালোকৰ তাৰ উত্তৰটো কি কোৱা হৈছে এইটো চোৱা ইলেক্ট্ৰনিক মাধ্যম বা ছপা মাধ্যমত প্ৰকাশিত বিজ্ঞানৰ গুৰুত্বসমূহৰ পোনপটীয়াকৈ এনেদৰে চাব পাৰি প্ৰথমটো দিয়া আছে যে মাধ্যমসমূহৰ বাবে বিজ্ঞাপন হল আয়ৰ উৎস দ্বিতীয় নম্বৰটো আছে বিজ্ঞাপনে বাতৰি কাকত বা ইলেক্ট্ৰনিক মাধ্যমত মনোৰঞ্জন কাম কৰে তো সম্পূৰ্ণকৈ চোৱা ইয়াত কেইটা পইণ্ট দিয়া আছে 8টা মান পইণ্ট দিয়া আছে তো 8টা পইণ্ট শিকিবা তোমালোকে বিজ্ঞাপনৰ গুৰুত্বৰ বিষয় তোমালোকৰ আহিব পাৰে ফাৰ্স্ট সেমিস্টার যেটো যোগাযোগমূলক অসমীয়া সাবজেক্ট আছে ফাইনাল এক্সামিনেশ্যন 2025 ৰ কাৰণে এইটো প্ৰশ্নটো তোমালোকে 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্ন তোমালোকে আহিব পাৰে শিকিবা তাৰ আনসাৰটো চাব পাৰা আনসাৰটো তোমালোকে চোৱা স্ক্ৰিনশ্বট মাৰিব পাৰা তাৰ পিছত চোৱা যে আজিৰ ভিডিঅ'ৰ যেটো হেকৰ প্ৰশ্ন তো আজিৰ ভিডিঅ'ৰ হেকৰ প্ৰশ্ন নম্বৰ বুলি দিয়া আছে 10 নম্বৰ প্ৰশ্ন বুলি বিজ্ঞাপনৰ বৈশিষ্ট্যসমূহৰ কি কি তো বিজ্ঞাপনৰ বৈশিষ্ট্য তোমালোকৰ আহিব পাৰে তো বিজ্ঞাপনৰ বৈশিষ্ট্য কোনখিনি হয় এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন তো এইবিলাক আছিল তোমালোকৰ ইম্পৰ্টেন্ট প্ৰশ্ন তো বিজ্ঞাপনৰ বৈশিষ্ট্য কোনবিলাক হয় প্ৰথমটো দিছে বিজ্ঞাপন এটি প্ৰধান বৈশিষ্ট্য হল পণ্যদ্ৰব্যৰ গুণাগুণ নিৰ্ণয় কৰি জনসাধাৰণক অৱগত কৰা দ্বিতীয় নম্বৰ আছে বিজ্ঞাপন আন এটি বৈশিষ্ট্য হল নাটকীয়তা পণ্যদ্ৰব্যৰ বিষয়বস্তু নাটকীয় ভংগীমাৰ মাধ্যমত বক্তব্য উপস্থাপন কৰিলে শ্ৰোতাৰ মন আকৰ্ষিত হয় 3 নম্বৰটো কৈছে বিজ্ঞাপনৰ আন এটা বৈশিষ্ট্য সংক্ষিপ্তকৰণ কাৰণ পণ্যদ্ৰব্যৰ আকৰ্ষণীয় বৃদ্ধি কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশবোৰ সংক্ষেপে তুলনা ধৰিব লাগে তো আৰু দিয়া আছে তোমালোকে 5টা পইণ্ট দিয়া আছে বিজ্ঞাপনৰ বৈশিষ্ট্য 5টা দিয়া আছে 5 নম্বৰৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তো আজি যিবিলাক তোমালোকৰ প্ৰশ্ন আলোচনা কৰিলো তো এইবিলাক আছিল যেটো ফাৰ্স্ট সেমিস্টার বিএ বিএসসি বিকমৰ যেটো এইচি এছামিজ বা যোগাযোগমূলক অসমীয়া সাবজেক্ট আছে সেইখন বিষয়ৰ তোমালোকৰ যে দ্বিতীয় নম্বৰ চেপ্টাৰৰ 10 নম্বৰী আৰু 5 নম্বৰী ইম্পৰ্টেন্ট প্ৰশ্নৰ উত্তৰ তো তোমালোকে এইবিলাক প্ৰশ্নখিনি ভালদৰে শিকি যাবা তো এইবিলাক তোমালোকৰ ফাইনাল এক্সামিনেশ্যন 2025 ৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হয় আৰু এইখন চেপ্টাৰ ইতিমধ্যে তোমালোকৰ এখন ভিডিঅ 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো কোনোবা যদি চাব বিচাৰিছা তো তেনেহলে এই ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা তোমালোকে চাই লবা আজিৰ ভিডিঅটো ইমানেই আছিল